আমাৰ ওচৰত উপলব্ধ থকা এইটো হ'ল বেটাৰী অপাৰেটেড মেচিন। ইয়াত আপুনি 2.5 ঘণ্টা 3 ঘণ্টা চাৰ্জ দিয়াৰ পিছত প্ৰায় 5.5-6 ঘণ্টা আপুনি পাত কাটিব পাৰে এইটো মেচিনে। এইটো এটা আমাৰ ওচৰত এটা জেনেৰেল মেচিন আছে, এইটো চাইনিজ মেচিন হয়, হ'লেও ইয়াৰ আপোনাৰ পাৰ্ট চাৰ্টবিলাক পাই যাব আমাৰ ওচৰত। ইয়াৰ দাম 19,000 এইটো ছেটটো। আৰু এইটো হ'ল মিটচুবিচি ইঞ্জিন, ইয়াৰ দাম আহিব 35,000 ছেটটো, কমপ্লিট ছেট। তাৰ লগত এইটো কাটিং পাৰ্ট এটা থাকিব। তাৰপিছত আহিলে এইটো এটা মিটচুবিচি ইঞ্জিন, আটাইতকৈ বেষ্ট ইঞ্জিন হৈছে এইটো, আটাইতকৈ বেষ্ট মিটচুবিচি ইঞ্জিন। এইকেইটা জাপানিজ ইঞ্জিন হয়। আৰু এইটো 36,000, এইটো 37,000। আৰু আমাৰ আটাইতকৈ বেছিকৈ চলা মেচিনবিলাকৰ ভিতৰত হৈছে এইটো কিষাণ কাপ 525 মডেল। ইয়াৰ আমাৰ প্ৰতিটো বস্তু এভেইলেবল। আমি যিকোনো সময়তে মেচিনটো বনোৱা মেলা কৰিবলৈ আমাৰ একো অসুবিধা নহয়। এতিয়ালৈকে হায়েষ্ট চেল হোৱা প্ৰায় আমাৰ 8-9 হাজাৰ পিছৰ ওপৰত চেল হয় মেচিন। এতিয়া এইটো হায়েষ্ট চেল হোৱা মেচিন, আৰু এই কম খৰচী, দামো কম, আটাইতকৈ মিডিয়াম ৰেঞ্জৰ ভিতৰত এইটো হয়। আৰু এইটো হৈছে 4 ষ্টক, ইয়াৰ কোনো বেমাৰ নাই, এইটো কিষাণ ক্ৰাফ্টে হয়। 4-34 মডেল ইয়াৰ লগত। এতিয়া কথা হ'ল কি, ইয়াৰ অন্য মেচিন আৰু এই কাটিং পাৰ্টৰ ইয়াৰ লগত ডিফাৰেঞ্চ আছে। এইটো আপোনাৰ কিষাণ ক্ৰাফ্টৰ ইয়াৰ যিখন ব্ল'ৱাৰ আছে এইটো ফাইবাৰ ব্ল'ৱাৰ, আৰু এইবিলাকত কি আছে এইটো কাৱাছাকি আৰু অন্য মেচিনৰ লগত এই ভিতৰতো মেটেলত সেইটো দিয়ে, সেইকাৰণে। আৰু ইয়াৰ এই গিয়েৰ বক্সটো আৰু এইটো গিয়েৰ বক্স ডিফাৰেঞ্চ আছে। ইয়াৰ গিয়েৰ বক্সটো ৱেইটটো বেছি হয় ইয়াতকৈ, এই মেচিনটোৰ প্ৰায় 450-5 কেজি, মানে আধা কেজিমান ৱেইটটো বেছি হয়। কিন্তু ইয়াৰ লগত আপোনাৰ এক্সট্ৰা ব্লেড পোৱা যায়, ইয়াৰ লগত পোৱা নাযায়। যেনেকৈ এইখন কিষাণ ক্ৰাফ্টৰ, ইয়াৰ লগত এক্সট্ৰা এটা ব্লেড আৰু এই যিটো ব্ল'ৱাৰ পাৰ্টটো, এইটো ব্ল'ৱাৰ পাৰ্টটো পোৱা যায়। চাপ'জ আপুনি 2 বছৰমান চলোৱাৰ পিছত ব্লেডখন পাতল হোৱাৰ কাৰণে খুব ভাল। মানে বতাহ লওঁতে হয়তো কিবা ঢিলা চিলা হৈ যায়, আৰু বেৰিংটো খাই যোৱাৰ কাৰণে তাত নবহে। তেতিয়া আমি ইয়াক সেইখন বদলি কৰি দিয়া হয়, গোটেই পাৰ্টটো সেইটো দি দিয়া হয়। এইটো উত্তম মেচিন আমাৰ আটাইতকৈ ৰেট কমৰ ভিতৰত। কম্পেৰেটিভলি এইবিলাকৰ ৰেট বেলেগ বেলেগ আছে। এতিয়া মই আজিৰ ৰেটটো কৈ আছোঁ, হয়তো 2 মাহৰ পিছত 3 মাহৰ পিছত ইয়াৰ ৰেটবিলাক অলপ বেলেগো হয় সময়ে। গতিকে আমি আজি এই টি হাৰ্ভেষ্টৰ বিষয়ে আপোনাক ক'লোঁ।